আজি মই পাপৰৰ আঞ্জাৰ এটা ধুনীয়া ৰেচিপি বনাম। আঞ্জাখনৰ বাবে মই আলু 4টা, বিলাহী 2টা, কেঁচা জলকীয়া 4টা, শুকান জলকীয়া 2টা, পিঁয়াজ 1টা, নহৰু 1টা আৰু পাপৰ 3খন লৈছোঁ। এইখিনি মোৰ আঞ্জাখনৰ বাবে ৰান্ধিবলগীয়া উপকৰণ। এতিয়া মই আলু 4টা কুকাৰত বইল কৰি ল'ম। এতিয়া মই গৰম কেৰাহীত তেল দিলোঁ, পাঁচফোৰণ অলপ দিলোঁ, পিঁয়াজ দিলোঁ, নহৰু, কেঁচা জলকীয়া 2টা আৰু শুকান জলকীয়াও 2টা দিলোঁ, বিলাহীখিনি দি দিলোঁ, আলুখিনি দিলোঁ, নিমখ 1 চামুচ দিলোঁ, হালধি 1 চামুচ দিলোঁ, হালধি মই আৰু অলপমান দি দিওঁ। এতিয়া ধনিয়াৰ গুড়ি পৰিমাণতে দি দিলোঁ, জিৰাৰ গুড়ি পৰিমাণতে দি দিলোঁ। এতিয়া মই পানী দি দিলোঁ। এতিয়া মই গেছৰ আঁচটো চুলাত পাপৰকেইখন শুকানে ভাজিম। শুকান পাপৰকেইখন ভাঙি দিম। এতিয়া মই অলপ গৰম মছলা দি দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই আঞ্জাখন নমাই থওঁ।